কাপাম ক্ৰীড়া সন্থাৰ বিৰোধত যিটো খেল ফুটবল বেলচন মেমৰিয়েল ফুটবল খেল হৈ গ'ল তাত ইয়াত কাপাম এছ'চিয়েশ্যনে আয়োজন কৰিলে খুব সুন্দৰকৈ আয়োজন কৰিছে। মই ভাবিছোঁ তেখেতলোকে এইখন টুৰ্ণামেণ্টত যিমান সফলভাৱে সামৰণি মাৰিলে ভৱিষ্যতলৈও তেখেতলোকে এনেধৰণৰ টুৰ্ণামেণ্ট পাতিব পাৰিব আৰু এনেধৰণৰ টুৰ্ণামেণ্টে অঞ্চলটোৰ লগতে জোনাই মহকুমা ধেমাজি জিলা ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যোৱাত যথেষ্ট সহায় হ'ব। এই ক্ষেত্ৰত এই টুৰ্ণামেণ্টত যিসকল কৰ্মকৰ্তাই খুব আন্তৰিকতাৰে কষ্ট কৰিলে, আয়োজন কৰিলে, লগতে আমাৰ সম্পাদক চৰান্দ কেবিদেৱে বহু কষ্ট স্বীকাৰ কৰিলে, যাৰ দ্বাৰা এই স্বীকাৰৰ ফলত তেখেতে নিশ্চয় ডেকাপাম অঞ্চলক আগুৱাই যোৱা পৰিলক্ষিত কৰিব আৰু ধেমাজি জিলা ক্ৰীড়া সন্থাই এই ক্ষেত্ৰত যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিলোঁ আৰু ভৱিষ্যতলৈও আমি তেখেতলোকক এনেধৰণৰ সহায় সহযোগিতা আগবঢ়াই থাকিম। ফাইনেলটো খুব ধুনীয়া লাগিছে আৰু ইয়াতকৈ বেছি ধুনীয়া লাগিছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাৰ সম্পাদক ডাঙৰীয়া, উপসভাপতি ডাঙৰীয়া, লগতে আমাৰ ৰেফাৰী বৰ্ডৰ চেয়াৰমেন লক্ষী গগৈ ডাঙৰীয়া যেনেধৰণৰ সহায় সহযোগ কৰিলে। তো ফুটবলটো মানে ভাল হোৱাৰ আগতে তেখেতসকলক আমি ভালকৈ ডেকাপাম ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অধিক আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ। আগন্তুক আহি থকা সময়ত আপোনালোকে কি সুবিধা বিচাৰে? আমি তেখেতসকলৰ পৰা সদায়ে সহায় সহযোগিতা কামনা কৰিম, যিহেতু আমাৰ পিছপৰা অঞ্চল হিচাপে তেখেতসকলৰ যিসকল খেল আছে, আণ্ডাৰ-17 আছে, আণ্ডাৰ-19 আছে, লেডিছৰ আছে, জেণ্টছৰ আছে, এই সকলোবিলাক যাতে ইয়াত খেলুৱাই আৰু যেতিয়া ইয়াত খেলটো খেলিবলৈ আহিব তেখেতসকলে ফিল্ডখন যাতে ডেভেলপ কৰি দিয়ে, আমাৰ ষ্টেডিয়াম এখন যাতে তেখেতসকলৰ পৰা আনি দিব পাৰে, তো এইটোৱে আমি কামনা কৰিম। ইয়াত ক'ৰ টিমে ইয়াত সহযোগ কৰিছিল আপোনালোকে? ইয়াততো বহুত দূৰ, আমাৰতো আউট অফ ষ্টেট বুলিও ক'ব পাৰে, যিহেতু আমাৰ শ্বিলং আহিছে, বৰপেটা আহিছে, নগাঁও আহিছে, আৰু আমাৰ অৰুণাচল প্ৰদেশ আহিছে, লৱাৰ চিয়াং, এনেকুৱা ধৰণৰ আমাৰ দূৰ টিম আহিছে, ডিব্ৰুগড় ছাইডৰ পৰাও আহিছে। তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেনেকৈ তেখেতসকলে খেল প্ৰদৰ্শন কৰিব লাগে, উন্নতমানৰ খেল প্ৰদৰ্শন কৰিব লাগে, এনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰি আমাৰ ইয়াত থকা যিসকল যুৱক আছে এই যুৱকসকলক তেখেতসকলে দেখুৱাই। ফাইনেল কাৰ মাজত হ'ল? ফাইনেল চানজাৰী নগৰ আৰু বৰপেটাৰ মাজত। ফাইনেল চানজাৰী নগৰ আৰু বৰপেটা। হয়, ইয়াততো আমাৰ লোকেল টিমবিলাক ফাইনেললৈকে আহিব নোৱাৰিলে, ইয়াৰ কি অসুবিধা হ'ব পাৰে? এইটো অসুবিধাটো আচলতে আমাৰ ইয়াত খেলুৱৈৰ অভাৱ বুলি ক'ব লাগিব। যেনেকৈ আমাৰ দূৰত আজি বৰপেটাই হওক, কোকৰাঝাৰে হওক, ওদালগুৰিয়ে হওক, গুৱাহাটীয়ে হওক, শ্বিলঙে হওক, যেনেকৈ ধৰণৰ ল'ৰা ছোৱালীবিলাকে কোচ পাব লাগে এই কোচটো পাই আছে, যেনেকৈ প্ৰশিক্ষণ পাব লাগে এই প্ৰশিক্ষণটো পাই আছে। কিন্তু আমাৰ ইয়াত পিছপৰা অঞ্চল হিচাপে আমি যিহেতু তেখেতসকলক ভালকৈ প্ৰশিক্ষণ দিব পৰা নাই, তেখেতসকলে উন্নতমানৰ খেল প্ৰদৰ্শন কৰিব পৰা নাই, এই গতিকে তেখেতসকলে ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই বুলি অনুমান কৰিছোঁ। আৰু ইয়াতে আৰু এটা আমাৰ খুব গুৰুত্বপূৰ্ণ বিষয়, আমাৰ যিটো আইন শৃংখলা জনিতই হওক বা আমাৰ কমিটিক সহায় সহযোগ কৰাৰ ক্ষেত্ৰতেই হওক, আমি ডেকাপাম ক্ৰীড়া সন্থাই খুব আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ আছু তেখেতসকলৰ সম্পূৰ্ণ ইয়াত অৰিহণা আছে আৰু প্ৰতিটো মুহূৰ্ততেই তেখেতসকলে আমাক দিহা পৰামৰ্শ দি কোন সময়ত কি কৰিব লাগে এই সকলোবিলাক দিহা পৰামৰ্শ দি থকাৰ বাবে আজি আমি এই খেলটো সফল সমাপ্তি ঘটাব পাৰিছোঁ বুলি নিজে বিবেচনা কৰোঁ। কিমান প্ৰাইজ মানি আছে? প্ৰাইজ মানিটো প্ৰথম পুৰস্কাৰ 1 লাখ আছিলে, দ্বিতীয় পুৰস্কাৰ আমাৰ 50,000 আছিলে উইথ ট্ৰফি। তাৰপিছত বেষ্ট প্লেয়াৰ আছে, বেষ্ট স্ক'ৰাৰ আছে, বেষ্ট গ'লকিপাৰ আছে আৰু এমাৰ্জিং প্লেয়াৰ আছিলে।